প্ৰকৃত ভক্তসকলে কেতিয়াও শক্তি পূজা নকৰে।
তার অনেক তথাপি তথাপি প্ৰভু সেই মানত গ'লে আপোনাক সৎকীৰ্তন কৰে। পিছে নাৰায়ণ নাৰায়ণ প্ৰভু আচল উদ্দেশ্য কৰবাতে আসল উদ্দেশ্য হয় প্ৰভু ব্যক্ত করতে বলছি নারায়ণ নারায়ণ প্ৰভু কন্যাপুৰৰ মহাপতামী বা বা যিয়ে একান্তই শিৱ ভক্ত সহস্ৰ হাতেৰে চাপৰি বজাই ওম নম শিৱায় ধ্বনিৰে একান্তই শিৱৰ তপস্যা কৰিছে নাৰায়ণ প্ৰভু। আৰু ভোলানাথ মহাদেৱো খন্তেকতে সন্তুষ্ট হৈ তেওঁ শিৱৰ সেই কথা নাৰায়ণ ভয়ৰ কাৰণ নুবুজিব বৰ লাভ কৰি তেওঁ পিতৃ বলি যাক আপুনি চালনাৰ নাক পাখেৰে পাতিছিল তাৰ প্ৰতিশোধ ল'ব বিষ্ণুক বিচাৰি ত্ৰিভুৱন চলাপ কৰিব। আৰু প্ৰভু আপোনাকে সেয়া সকলো সমাধান কৰিব হয়তো এখন প্ৰভু আমি অৱশ্যে অন্য কথাহে ভাবিছোঁ। বান ৰজাৰ দেশখন বোলে তৃতীয় তাৰকাপুৰী। সেয়েহে এনে এখন তাৰকাপুৰী আমি পৰিভ্ৰমণ কৰি আহি আপোনাক সবিশেষ জনাম বুলি ভাবিছোঁ। অতি উত্তম আপোনাৰ আগমনলৈ আমি অতি হেঁপাহে নাচাই নাৰায়ণ প্ৰভু তেন্তে প্ৰভু পুনশ্চবাৰ আপোনাৰ চৰণত জনাই প্ৰণিপাত একে দাঁতে সন্তকাৰা लक्ष्मीकांत कमलमय योगीर्विद्या न्यायगम्य वन्दे भवभयवर्णः দেখিলু নয়নে দৈব কি মদন হরি নারায়ণ নারায়ণ প্রভুর তুষারণতে নাজনা করি নারায়ণ নারায়ণ প্রভু ভগবন্ত অনন্ত ঈশ্বর প্রপন্ন জনতারণ প্রভু তুমি প্রিয়তম পরম দেবতা জানিয়া লইলু ভরণ
কৰা